নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। যোৱা 18 জুলাই তাৰিখে BCCIয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ বাবে ইণ্ডিয়ান মেন্স ক্ৰিকেট স্কোৱাড। আৰু এই তালিকাখন প্ৰকাশ হোৱাৰ পৰা ক্ৰিকেট অনুৰাগীৰ মনত খেলিমেলি লাগিছে। বহুজনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ নৱনিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ভাৰতীয় দলৰ খেলুৱৈৰ মুখ্য চয়নকৰ্তা অজিত আগৰকাৰ। কাৰণ বিগত কেইবামাহ ধৰি ধাৰাবাহিকভাৱে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা সত্ত্বেও শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটিত নাই প্ৰতিভাৱান বিস্ফোৰক বেটছমেন ঋতুৰাজ গায়কোৱাড আৰু অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডৰ সৈতে একেলগে খোজ মিলাই IPLৰ চমক সৃষ্টি কৰা বিস্ফোৰক বেটছমেন অভিষেক শৰ্মা। মাত্ৰ কেইদিনমান পূৰ্বে সংবাদ মাধ্যম আৰু অনুৰাগীসকলৰ মাজত ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতৰ অধিনায়কৰ বাবে ঋতুৰাজ গায়কোৱাডৰ নামটো চৰ্চালৈ আহিছিল। বহুজনে কৈছিল যে ভাৰতীয় ক্ৰিকেটৰ T20 দলৰ বাবে শুভমন গিল, হাৰ্দিক পাণ্ডিয়াৰ তুলনাত ঋতুৰাজ গায়কোৱাডেই বেছি গ্ৰহণযোগ্য। ঠিক তেনেদৰে ভাৰতৰ প্ৰতিভাৱান বিস্ফোৰক বেটাৰ তথা T20ৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ বিকল্প হিচাপে চৰ্চালৈ আহিছিল অভিষেক শৰ্মাৰ নাম। হিটমেন খ্যাত ৰোহিত শৰ্মাই যিদৰে অপেনিঙতে আহি পাৱাৰ প্লে চলি থকা সময়ত ডাঙৰ 6-4 কোবাই বিপক্ষ দলক বেকফুটলৈ ঠেলি দিয়ে, ঠিক তেনেদৰে একে শৈলীৰে বিস্ফোৰক বেটিং কৰে অপেনাৰ অভিষেক শৰ্মা। কিন্তু যোৱা 18 তাৰিখে BCCIয়ে শ্ৰীলংকাৰ ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলটিৰ তালিকাৰ প্ৰকাশ কৰা উপৰোক্ত এগৰাকী খেলুৱৈও তালিকাত স্থান লাভ নকৰাক লৈ ভাৰতীয় বহুতো দৰ্শক অনুৰাগী লগতে বিদেশৰ ক্ৰিকেট অনুৰাগীসকলো হতাশ আৰু চিন্তিত হৈ পৰিছে। বহুজনে দোষাৰোপ কৰিছে BCCIৰ প্লেয়াৰ চিলেকশ্যন কমিটিক। আৰু এইখিনিতে কৰবাত নহয় কৰবাত নাম সাঙুৰ খাই পৰিছে ৰিয়ান পৰাগৰ। বহু অনুৰাগীয়ে কৈছে যে যোৱা জিম্বাৱে ভ্ৰমণৰ সময়ছোৱাত ৰিয়ান পৰাগে বেটিঙে বলিঙে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'ল যদিও আগন্তুক T20 আৰু ODI দুয়োটা দলতে স্থান পাইছে। আনহাতে অভিষেক শৰ্মা আৰু গায়কোৱাডৰ দৰে প্লেয়াৰে পোৱা নাই। আনকি অসমৰ অনুৰাগীসকলো ৰিয়ানক সমালোচনা কৰাটো ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াত বা বিভিন্ন ধৰণৰ পোষ্টাৰ কমেণ্টত ৰিয়ানক এনেদৰে সমালোচনা কৰাটো উচিত নহয়। কাৰণ অসম তথা ভাৰতৰ বাবে এয়া এটা ভাল খবৰ যে ৰিয়ান পৰাগে আগন্তুক শ্ৰীলংকা ভ্ৰমণত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এয়া হ'ব তেওঁৰ সোণালী সুযোগ নিজকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় দিয়াৰ। আৰু বাকী অভিষেক শৰ্মা বা ঋতুৰাজ গায়কোৱাড কি কাৰণত শ্ৰীলংকা ভ্ৰমণৰ খেলৰ পৰা বাহিৰত ৰখা হৈছে এয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। এই দুয়োগৰাকী বেটছমেন নিঃসন্দেহে অতি প্ৰতিভাৱান খেলুৱৈ, গতিকে BCCIৰ দৰে আগশাৰীৰ ক্ৰিকেট বোৰ্ডে নিশ্চয় কিবা কাৰণতে এই দুয়োগৰাকী খেলুৱৈক বৰ্তমান সময়ত দলত অন্তৰ্ভুক্ত কৰা নাই। ইয়াৰ এইটো অৰ্থ নহয় যে তেওঁলোকৰ কেৰিয়াৰ শেষ হৈ গ'ল। তাৰো নিশ্চয় কাৰণ থাকিব। বাকী ছ'চিয়েল মিডিয়াত ডাঙৰ ইউটিউবাৰসকলে কথাবোৰ ডাঙৰ কৈ দৰ্শকৰ ভিউ কালেকশ্যন কৰাতহে গুৰুত্ব দিছে। গতিকে সাধাৰণ ৰাইজে এইটো বুজাটো উচিত যে ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকাৰ ভ্ৰমণৰ পাছতো ধাৰাবাহিকভাৱে বিভিন্ন দেশৰ সৈতে খেল খেলি থাকিব। তাৰ ভিতৰত আছে শক্তিশালী দলসমূহ। অহা 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ সৈতে খেলিব। তাৰ পাছত ঠিক তেনেদৰে পৰৱৰ্তী সময়ত নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ সৈতে বিৰামবিহীনভাৱে খেলিব লাগিব ভাৰতীয় দল। সেয়ে আগন্তুক সময়ত নিশ্চিতভাৱে স্থান লাভ কৰিব ঋতুৰাজ গায়কোৱাড আৰু অভিষেক শৰ্মা। এতিয়া কথাটো হ'ল ৰিয়ান পৰাগ কিয় স্থান পালে? আৰম্ভণিতে জনাই থওঁ যে ৰিয়ান পৰাগ টিম ইণ্ডিয়াত স্থান পোৱাটোৱে অভিষেক শৰ্মা বা ঋতুৰাজ গায়কোৱাডৰ লগত কোনো ৰিলেশ্যন নাই। কাৰণ ৰিয়ান পৰাগ 4 নম্বৰ বা 3 নম্বৰত বেটিং কৰিবলৈ আহে, আনহাতে ঋতুৰাজ আৰু অভিষেক শৰ্মা একোগৰাকী অপেনাৰ হয়। গতিকে ঋতুৰাজ আৰু অভিষেক শৰ্মাৰ বিষয়টো একেবাৰে সুকীয়া। প্ৰকৃতাৰ্থত ৰিয়ান পৰাগে নিজৰ কঠোৰ পৰিশ্ৰমৰ বলতে দলত এনেদৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ কেইদিনমান পূৰ্বে ভাৰতীয় নৱনিযুক্ত প্ৰশিক্ষক গৌতম গম্ভীৰে এটা কথা কৈছিল যে এগৰাকী খেলুৱৈ কেইদিনমানৰ পাৰফৰ্মেঞ্চ চাই এই খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰিলে পৰৱৰ্তী সময়ত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। তেনে খেলুৱৈ আৰু দুদিনমান
মানে ডমেষ্টিক ক্ৰিকেট বা তেনেধৰণৰ খেলবোৰ খেলিব দিব লাগে বুলি গৌতম গম্ভীৰে কৈছিল। কিন্তু ৰিয়ান পৰাগ গম্ভীৰৰ সেই তালিকাত নপৰে। ৰিয়ানে ধাৰাবাহিকভাৱে ডমেষ্টিক ক্ৰিকেটত ৰঞ্জী ট্ৰফিত IPL আদিত নিজৰ উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াইছে। কঠিন পৰিস্থিতিতো নিজকে চম্ভালিছে। গতিকে সকলো ফালৰ দিশ চালি জাৰি চাই আৰু শ্ৰীলংকাৰ ভ্ৰমণত ভাৰতীয় দলত যি ৰণনীতি সেই ৰণনীতিত ফলপ্ৰসূ হ'ব পৰাকৈ ৰিয়ানৰ গুণ বা স্কিল দেখা পাইছে। গতিকে কমিটিয়ে তাক নিৰ্বাচন কৰিছে আৰু ৰিয়ানৰ বাবে এইখন হয়তো পৰীক্ষামূলক মেচ হ'ব। সেয়ে বহু কষ্ট কৰিব লাগিব। নিজকে দল বা বৰ্ডে যিটো বিচাৰিছে তেনেধৰণৰ প্ৰদৰ্শন কৰিব লাগিব। গতিকে আগন্তুক খেলসমূহ অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দলত দীঘলীয়া সময়ৰ বাবে স্থান নিশ্চিত কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে প্ৰিয় দৰ্শক, ভাৰতীয় ক্ৰিকেট দলৰ কোনো খেলুৱৈ কম নহয়। সকলোৱে অশেষ কষ্টৰে এই পৰ্যায় পাইছে। একেটা পজিশ্যনতে একাধিক খেলুৱৈ থকা বাবে দুই এজন খেলুৱৈক দলীয় কৰ্তৃপক্ষই বাদ দিব লগা হৈছে আৰু এই সিদ্ধান্ত এটা কিমান জটিল আপোনালোকেও জানে। কাৰণ কোনো এগৰাকী প্ৰশিক্ষক বা বিষয়াই নিজকে সমালোচনাৰ বলি হোৱাটো নিবিচাৰে। গতিকে প্ৰিয় দৰ্শক, আজি বিষয়টো আছিলে ইমানেই। ধন্যবাদ।